নমস্কাৰ আজি ডাইৰেক্ট ডাইনিং টেবুলৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো এতিয়া ভাত খাই লও খোৱাৰ পিছত বাকিখিনি দেখুৱাই থাকিম গতিকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব আজি ভাত খাজত আছে আচাৰ বেঙেনা ফ্ৰাই অকনমান চাটনি আৰু অমিতা মাছৰ জোল ইফালে মায়ে খাই আছে ভাত পানী খাই হৈ গ'ল লৰাটো খুৱাই থৈছিলো সি এতিয়া উঠি কান্দি আছে চাব হা Utila bukhadu. Tutun. Hey guys, এতিয়া হেসু বেলেগ এটা কাম কৰিবলে আপোনালোকৰ ঘৰত যি সকলৰ ঘৰত সৰু লৰা ছোৱালী আছে হিহঁতৰ কাপোৰ বিলাক আপোনালোকে কেনেকে থয় বাৰু এটো এটা বিৰাট মানে ডাঙৰ মোৰ কাৰণে সমস্যা মই ইমান সৰু সৰু টিকলি কাপোৰ গডৰেজত আমাৰ কাপোৰৰ লগত থবও নোৱাৰো আপোনালোকে কেনেকে থয় জনাবচোন মই কেনেকে থওঁ অকনমান দেখুৱাম বাৰু এই পিছফালে দেখিছেনে বাস্কেট দুটা আৰু এটা মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলো আলমাৰী মই এটা থওঁ ডাঙৰ লৰাটোৰ কাপোৰ সদায় ইউজ কৰা আৰু এটা থওঁ সৰু লৰাটোৰ কাপোৰ আৰু যিখিনি ভাল কাপোৰ সেইখিনি মই হয় ইয়াত থওঁ নহলে মোৰ অন্য এটা ট্ৰাংক আছে ট্ৰাংকত থওঁ গতিকে অলপ কাপোৰ আছে সামৰিবলৈ তাকে সামৰিব আহিছো চাব হা মোৰ কিমান কাপোৰ আছে মানে কি মোৰ ডাঙৰ লৰাটো কেনেকুৱা সি গা ধুওক নুধুওক দিনটো 3 জোৰ বা 4 জোৰ কাপোৰ খলাবই কথাই নাইকিয়া আৰু মাইকী মানুহৰ কাম আৰু কৰিয়ে থাকিব লাগে গতিকে চাই থাকক মই সামৰি লওঁ কাপোৰখিনি ইফালে দেউতাও আহি পালেহি অকনমান বজাৰ কৰিব গৈছিলে আৰু নাতিনিকৰ কাৰণে কিবা এটা আনিছে মই দেখুৱাই আছো ৰব হাই গাইস দেউতাই মাত্ৰ যে আনিলে মই বস্তুটো আনবক্সিং কৰি দেখাম কি আনিছে জানেনে আইডিয়া কৰকচোন কি টিকুটি দেখাম কাকে আনিছে নাতিনিকৰ কাৰণে এখন ওয়ার্কার ইয়াতে ভাল বস্তু ইয়াৰ চকা আছে আপোনাৰ 8টা 1 2 3 4 5 6 7 8 ইয়াৰ চকা অনুসৰি প্ৰাইচটো বেলেগ বেলেগ এখন 600 টকা আছিল গতিকে নগাঁৱৰ পৰা আনিছে কোনখন দোকানৰ পৰা আনিছে নাজানো এখন বিৰাট প্ৰয়োজনীয় বস্তু আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে খুচকিবলৈ মানে হোৱা নাই হ'ব আৰু তেওঁলোকৰ কাৰণে আনি দিব পাৰিব ইয়াতে ভাল বস্তু guys এতিয়া আমি সন্ধিয়া চাহ খালো খোৱাৰ পাছত অকনমান সময় এনে কথা পাতিলো আৰু এতিয়া যাম পাকঘৰলৈ ৰাতিৰ সাজ যোগাৰ কৰিবলৈ আজি বনাম মই বৰালি মাছৰ লগত বগা সৰিয়হৰ আঞ্জা মই খাই বিৰাট ভাল পাওঁ চৰচৰিখন চৰচৰিখন কিদৰে বনাও আপোনালোকক দেখুৱাম চাই থাকিব ভিডিওটো আৰু ইফালে লৰাই কি কৰি আছে চাওক ডাঙৰজন
সোৱাদ বেষ্ট ইফালে কেৰাহীত তেল গৰম কৰি ললোঁ আৰু যিখিনি মাছ বাছি থৈছিলোঁ সেইখিনি এপিচ এপিচকৈ ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰা হৈ গ'ল আৰু সেই তেলতে দিছোঁ মই ইয়াত পিঁয়াজ আৰু পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম আৰু দিম ইয়াত বগা সৰিয়হ আদা নহৰু জলকীয়া পেষ্ট এতিয়া এইখিনি ধুনীয়াকৈ ভাজি থাকিম ইয়াতে দিম মই হালধি সোৱাদ অনুসৰি নিমখ আৰু দিম অকণমান জিৰা গুড়ি যিহেতু মই জলকীয়া পিছতে দিছিলোঁ গতিকে ইয়াত আৰু মই বেলেগকৈ জলকীয়া গুড়ি নিদিওঁ আৰু এইখিনি এতিয়া মই ভাজি থাকিম এইখিনি মোৰ ভাজা হৈ গ'ল আৰু ইয়াতে দিম মই মিক্সিত মাৰি লোৱা দুটা টমেটো আৰু এতিয়া এইখিনি ভালকৈ ভাজি থাকিম আৰু এইখিনি ভাজা মোৰ হৈ গ'ল এতিয়া ইয়াতে দিম বইল কৰি থোৱা আলুটো অপচনেল হয় আপোনালোকে আপোনালোকৰ ইচ্ছা অনুসৰি দিব যদি বনায় মই মোৰ প্ৰয়োজন অনুসৰি দিছোঁ আৰু আলুখিনি দি ভাজি লোৱাৰ পাছত এতিয়া ইয়াতে দিম মই গৰম পানী এইখিনিৰ উতল আহি গ'ল আৰু ইয়াতে দিম মই মোৰ মাছ কেইটুকুৰা মাছখিনি ধুনীয়াকৈ সিজি গ'ল আৰু ইয়াত আঠ হৈ আহিছে ইয়াত অকণমান গৰম মছলা দি মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ এয়া মোৰ মাছৰ চৰচৰি ৰেডি হৈ গ'ল যিসকলে নাজানে তেওঁলোকে চাই পেলাই এনেদৰে বনাব আৰু সোৱাদ ল'ব মোৰ ভাত বনোৱা হৈ গ'ল আজিলৈ ব্লগটো ইমানতে সামৰিব লাগিব গতিকে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব গতিকে আজিলৈ আহোঁ বাই বাই